খিচিৰি ডিছ সো গাইজ আপোনালোকে দেখিবলৈ পাইছে ইমান ভিৰ খিচিৰি খাবৰ কাৰণে যে মানুহৰ সামৰো দেখি দিয়া মেলা কৰা মানুহবিলাক একেবাৰে মানে কাণ সাৰ নিদিয়া হৈ গৈছে ডিছ চিছ নিদিয়া হৈ গৈছে মানুহখিনি একেবাৰে উগ্ৰ হৈ গৈছে খিচিৰি খাব নাপায় আৰু ৰাতিপুৱা 10টা বজাৰ পৰা মানুহখিনি গৈছে মামা আহিব বুলি মামা আহিলে মামা ভাষণো দিলে কিন্তু মানুহবিলাক ভোকত কক বকাই আছে আৰু তেওঁলোকে খিচিৰি দিয়াত বৰ অৱহেলা কৰিছে মানুহখিনিক পাত চাত দিয়া নাই ডিছবিলাক দিয়া নাই আৰু বহুত ভিৰ দেখি পাইছে আপোনালোকে কিমান মানুহ ইয়াত গোট খাইছে খিচিৰি খাবলৈ আৰু ময়ো আছিলোঁ লগত ভোকত কল বলাই আছিলোঁ আৰু আহিলোঁ খিচিৰি খাবলৈ দেখিছোঁ কোনো ৰেছপন্স নাই যথেষ্ট ভিৰ খিচিৰি খোৱাত বহিলোঁ ডিছটো পোৱাৰ পিছত কিন্তু খিচিৰি দিওঁতা মানুহ নাই পিছত গণ্ডগোল হোৱাৰ কাৰণে পুলিচো আহিলে প্ৰশাসনো আহিলে তেতিয়া তেওঁলোকে খিচিৰি আনি ৰাইজক দিছে আৰু আমি খাবলৈ পাইছোঁ যেই নহওক আমি খিচিৰিটো খাবৰ কাৰণে বহুত ভোকত আছিলোঁ সেইবাবে খিচিৰিটো বহুত ভাল লাগিলে টেষ্টি লাগিলে আপোনালোকে যদি মামাই দিয়া খিচিৰিটো যদি আপোনালোকে খাবলৈ পাইছে তেন্তে কমেণ্টত জনাবচোন খিচিৰিটো খাই কেনেকৈ লাগিলে কিন্তু ফাইনেলি গাইজ আমি এতিয়া মানুহৰ ভিৰ চাই আনন্দও লাগিছিল আৰু খিচিৰি মানুহ খোৱা দেখি ভালো লাগিছে ফাইনেলি বহুত কষ্ট কৰাৰ পিছত মোৰ লিষ্টত পৰিলে আৰু খিচিৰিটো ফাইনেলি পাম বুলি ওচৰ চাপি আহিলোঁ আৰু চ' গাইজ ফাইনেলি খিচিৰিটো পাই গ'লোঁ মই চ' গাইজ বহুত কষ্ট কৰাৰ পিছত এইখিনি খিচিৰি পাইছোঁ কি কৰিম আৰু একদম ভোকৰ চোতত এইখিনি খিচিৰি খাই দিম আৰু একে উশাহে আপোনালোকে চাব মই খাইছোঁ দেই চ' গাইজ ফাইনেলি খিচিৰি খালোঁ এতিয়া খিচিৰি খাই ওলাই আহি বাহিৰ ফালে ওলাই আহিছোঁ মানুহ এতিয়াও যথেষ্ট আছে আৰু যাওঁ ঘৰলৈ বাই